ক'ব লাগে হে যদি তই যৌতুকত যদি একো বস্তু আনিব নোৱাৰ চাবি মই তোক কি কৰিম আবে কন্দা কটা মোৰ ওচৰত কৰি নাথাকিবি এই ঘঁৰিয়ালৰ চকু পানী তোৰ বাপেৰৰ ওচৰত দেখাবি মোৰ ওচৰত নহয় চাবি বিয়া হোৱাৰ পাছত কি কৰিম যদি তই বাদ দে থ ফোন ৰাখ কেলা বেছি বুলি ভাবে হেৰি কোনে ফোন মাৰিলে পংকজ হেল্ল' হেল্ল' ৰকি কি কৰিছ নকবি তাইক মই সামান্য বস্তু এটা বিচাৰিছোঁ তাৰপিছত সেইটো দিবলৈ মানা কৰিছে আৰু মোক কৈছে বোলে আমাৰ হাতত একেবাৰে পইচা নাই মই কি জানো মোকতো বস্তুবোৰ লাগিবই তহঁতবোৰতো সেইটোৱে ভুল ন মই আকৌ কি ভুল কৰিলোঁ নজনা ভাও নধৰিবি ইমান যে ছোৱালীজনীক কৈ আছ যৌতুক লাগে বুলি তই তাই ঘৰখনৰ কথা ভাবিছ কিনো ভাবিব লাগে সিহঁতৰ ঘৰৰ কথা তই কথা নকবি আজি তোৰ দৰে মানুহৰ বাবে এজনী ছোৱালীৰ জীৱন শেষ হৈ গৈছে তোৰ দৰে পাপীবোৰৰ বাবে এখন হাঁহিমুখীয়া ঘৰ শেষ হৈ গৈছে তোৰ দৰে মানুহৰ বাবে মাটি বিক্ৰী কৰি যৌতুক দিবলগীয়া হৈছে আকৌ সেই পাপীবোৰৰ লগত তয়ো জন্মিলি ন তই কথাটো বুজা নাই প্ৰথমতে নাৰীক সন্মান কৰিব শিক আৰু এখন ঘৰৰ দুখ বুজিবলৈ শিক কথাবোৰ কিন্তু তই বেলেগকৈ লৈছ আকৌ দেই তহঁত দুটাৰ বিয়া হোৱাৰ পাছত সেই শিক্ষকৰূপী পাখণ্ডটোৰ দৰে তয়ো তোৰ পত্নীৰ জীৱন শেষ কৰি পেলাবি ন মোৰ ভুল হৈ গ'লো মোক ক্ষমা কৰি দে তই আজিৰ পৰা একো তেনেকুৱা কাম নকৰোঁ আৰু তেনেকুৱা কথা নকওঁ আজিৰ পৰা ক্ষমা মোক নোখোজবি তই তাইক ক্ষমা খোজ মোক ক্ষমা খুজি লাজ নিদিবি তই যে ভুলবোৰ বুজি পালি সেইটোৱে মোৰ বাবে ডাঙৰ কথা এই কাহিনীটো পংখী সন্দিকৈ আৰু নীতিকেশ দাসৰ ঘটনাটোক লৈ প্ৰস্তুত কৰা হৈছে পংখী সন্দিকৈ আৰু নীতিকেশ দাসৰ যিটো ঘটনা এই ঘটনাক লৈ আমি লজ্জিত হৈছোঁ লগতে পংখীৰ মৃত্যুত মৰ্মাহত হৈছোঁ পংখীৰ মৃত্যুত আমি শোক প্ৰকাশ কৰিছোঁ আৰু শেষত মই সকলোকে এটা অনুৰোধ কৰিম আপোনালোকৰ বিবাহৰ পাছত আপোনালোকে পত্নীক আপোনাৰ প্ৰিয়গৰাকীক আপুনি কেতিয়াও যৌতুকৰ দাবী নকৰক কেতিয়াও আপুনি যৌতুকৰ নামত হাৰাশাস্তি নকৰিব নীতিকেশৰ দৰে আকৌ যেন অন্য এটা ঘটনা আপোনালোকে নঘটাই তাৰে কামনা কৰিছোঁ আৰু সকলোকে সেই ভিডিঅ'টি এটাকৈ শ্বেয়াৰ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু বিশেষ একো নকওঁ সকলোকে ধন্যবাদ জয় আই অসম